নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ মই পুনৰ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু মই আপোনালোকক জনাবলৈ বিচাৰোঁ যে বৰ্তমান মই উপস্থিত আছোঁ মৰাণত আৰু মই উপস্থিত থকা ঠাইডোখৰ হ'ল মৰাণৰ এটা অন্যতম চিনাকি নাম এটা মিউজিকেল ষ্টুডিঅ' সৃষ্টি আৰু এই সৃষ্টি ষ্টুডিঅ'তে আজি আমাৰ লগত উপস্থিত আছে আপোনালোক সকলোৰে মৰমৰ শিল্পী তথা অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নামেই যাৰ এটা শিহৰণ এটা অনুভৱ আমি শৈশৱৰ পৰাই আমি একোটা তেখেতৰ গীত শুনি আমাৰ জীৱনৰ বিভিন্ন সময়ৰ লগত জড়িত কিছুমান গীত স্মৃতি আজিও জড়িত হৈ আছে সেই তেনে এগৰাকী শিল্পী যাক আপোনালোক সকলোৱে চিনি পায় সেই শিল্পীগৰাকী হৈছে আমাৰ সকলোৰে মৰমৰ বৰ্ণালী কলিতা বা তো বৰ্ণালী কলিতা বা আজি আমাৰ এই ষ্টুডিঅ' সৃষ্টিত উপস্থিত আছে আৰু আজি এই সৃষ্টি ষ্টুডিঅ'ৰ মজিয়াৰ পৰাই বৰ্ণালী বাই আপোনালোকক এই সুন্দৰ শাৰদীয় বতৰত এটি সুন্দৰ অনন্য গীত আপোনালোকক উপহাৰ দিবলৈ গৈ আছে তো আহক পলম নকৰি মই আপোনালোকক আজিৰ গীতটোৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম আৰু গীতটি শুনাবলৈ চেষ্টা কৰিম আৰু আমি বৰ্ণালী বাৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম তো আহক বন্ধুসকল তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে আজিৰ ভিডিঅ'টি উপভোগ আপোনালোকে দেখিলে আজি এই শৰতৰ খুব সুন্দৰ সন্ধিয়াত আজি সমগ্ৰ অসমবাসীক আপোনালোকক আমাৰ অতিকে মৰমৰ শ্ৰদ্ধাৰ শিল্পী এয়া মোৰ কাষত আছে বৰ্ণালী কলিতা বা তো আপোনালোক সকলোৰে পৰিচিত আপোনালোকৰ হৃদয়ত সদায় বাজি থকা গানবোৰৰ এগৰাকী মানে অন্যতম অধিকাৰী তো এই বৰ্ণালী বা আজি আমাৰ লগত আছে আৰু বৰ্ণালী বাৰে আজি কণ্ঠত এটি খুব সুন্দৰ গীত নাচ আপোনালোকলৈ এটা শৰতৰ উপহাৰ হিচাপে বায়ে দিলে তো আপোনালোকে দেখিছে গীতটি খুব সুন্দৰ হৈছে আৰু আমি বাৰ মুখেৰে এই গীতটিৰ সৃষ্টিৰ আঁৰৰ কাহিনী আৰু লগতে গীতটিৰ বিষয়ে চমুকৈ তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তো আহক আমি বাৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ তো পোনপ্ৰথমে বা নমস্কাৰ আৰু আপোনালৈ আমাৰ যিটো ইউটিউব চেনেল মোৰ ইউটিউব চেনেল হেঁপাহৰ পৃথিৱীৰ তৰফৰ পৰা স্বাগতম জনালোঁ পোনপ্ৰথমে আৰু আপোনাৰ নতুন গানটোৰ বাবে নতুন সৃষ্টিৰ বাবে আপোনাক খুব আমি অভিনন্দন জ্ঞাপন কৰিলোঁ আমাৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ তো আপুনি এনেদৰে আপোনাৰ যি আজি এটা নাচ সৃষ্টি কৰিলে লোকক ৰাইজক নচুৱাবৰ বাবে আমাৰ অসমৰ ৰাইজক নচুৱাবৰ বাবে তেওঁলোকৰ হৃদয়ত আপোনাৰ নাচে সদায় নাচি থাকিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ তো পোনপ্ৰথমে আমি জানিব বিচাৰিছোঁ যে আপোনাৰ যিটো আজিৰ সৃষ্টি এই মৰাণৰ আমাৰ অন্যতম এটা ষ্টুডিঅ' আমাৰ মৰমৰ উজ্জ্বল আৰু ককাইদেউৰ যিটো সৃষ্টি এই সৃষ্টিৰ পৰাই আপোনাৰ যিটো আজি নতুন এটা সৃষ্টি হ'ল তো এই সৃষ্টিৰ বিষয়ে চমুকৈ আমি জানিবলৈ চেষ্টা কৰিম গীতটিৰ বিষয়ে তো কওকচোন আপুনি মই আহিছিলোঁ আচলতে সৃষ্টি মিউজিকলে ষ্টুডিঅ'লে আচলতে বিহু কৰিম বুলিহে আহিছিলোঁ প্ৰথমতে কিন্তু তেতিয়া প্ৰথম নাটো তাৰমানে এই নো শব্দটো প্ৰথমতে আমাৰ সৃষ্টি ষ্টুডিঅ'ৰ অ'নাৰ উজ্জ্বল ৰঙে কৈছে নো পৰালিবা মই বিহু নকৰোঁ আপোনাৰ কাৰণে কি কৰিবা ন মই বেলেগ কিবা এটা কৰিম বিহু নকৰোঁ এটা সুৰ বনি মেলি লৈ পেলাই 2 বছৰ পৰি থাকিল বিহুৰ আৰু সেইটো মানে কি বুলি কয় আমাৰ কভিডৰ আগতে সেইটো হৈছিলে 20 চনৰ কথা 19 চনৰ লাষ্টৰ ভিতৰৰ কথা তাৰপাছত সেইটো নহল 2 বছৰ পৰি থাকিল মই মাজে মাজে ফোন কৰিছোঁ আৰু কভিডৰ সময়ততো আৰু আমাৰ বেলেগ কাম বন্ধ হোৱাই নাই তো গতিকে গানটো কিবা কৰিছা নি তেতিয়া উজ্জ্বলে কয় বা গানটো এনেকুৱা টাইপৰ চাউণ্ড এটা দিয়ে তাৰপিছত আৰু মই ভাবোঁ এইটো নহ'ব চাগে দেই নহ'ব ক'বলৈও বেয়া পাই আছে যে নকৰোঁ বুলি তেনেকুৱা ধৰণৰ মধুৰ এটা হেৰি আছে তাৰপাছত কভিড যেতিয়া শেষ হ'ল যেতিয়া মোৰ মানে মোৰ হাজবেণ্ডৰ ঘৰ তিনিচুকীয়াত সকলোৱে জানে তো তিনিচুকীয়ালৈ আহোঁতে মই এবাৰ নীলক কৈছোঁ নীল কিবা এটা কৰিব লাগিব নীলেও কৈছে আহক ক'বা আমিতো গান হৈয়ে আছে ৰেডি মই আকৌ উজ্জ্বলক ক'লে উজ্জ্বলে বা গানটো এইটো টাইপৰ নাযায় তাৰমানে কোনো কাৰণতে নাযায় তাৰপিছত নীলে কয় সেইটো তাৰপাছত আহিলোঁ আৰু আহি পেলাই তাৰপাছত তেতিয়া আমি নহয় ৰাতি বহুত দেৰিলৈকে বহিছোঁ কথা বতৰা পাতিছোঁ তেতিয়া মানে উজ্জ্বলে কৈছে মই আপোনাৰ কাৰণে এনেকুৱা ধৰণৰ বস্তু এটা বনাব বিচাৰোঁ সাধাৰণতে কি হয় আমাৰ সংগীতত মানে ইদাৰ লিৰিক্সটো থাকে তাৰ ওপৰত সুৰ কৰা হয় দেন মিউজিক কৰা হয়
আৰু নহলে সুৰ থাকে তাৰ ওপৰত লিৰিক্স কৰা হয় তাৰ পাছত মিউজিকটো বনায় কিন্তু সেইকেইটা ষ্টেপ থাকে কিন্তু নাচ গানটো একদম টোটেলি অপজিট প্ৰথমতে আমাৰ মিউজিক বুজিছে এইটো মিউজিকৰ হ'ব লাগিব এইটো বা গান হ'ব লাগিব এইটো পেটাৰ্ণ তাৰ ওপৰত আমাৰ সুৰ হৈছে দেন লিৰিক্স হৈছে গতিকে স্পেচিয়েল সেইটো কাৰণে সো তেনেকে এইটো গান বনিলে সৃষ্টিৰ পৰা তাৰপিছত চবৰে ইনপুট থাকিলে প্ৰথমতে নীলে এটা সুৰ দিলে নীলৰ সুৰটো অকমান আৰু ভাজ দিলে কুসুমে খুব ধুনীয়া ভাজ এটা দিলে তাত বেলেগ ধৰণৰ ৰং এটা আকাৰ এটা দিলে তাৰপিছত ফাইনেলি মৃন্ময় মৃত্তিকে তাত শব্দ অলপ ভৰালে কুসুমে আকৌ তাতে শব্দ সলনি কৰি পেলাই গোটেই হেৰিটো চেন্সটো সলনি কৰিলে তাৰপাছত অন্তৰাটো পচন্দ কাৰো হোৱা নাই তাৰপিছত অন্তৰাৰ সুৰখিনি উজ্জ্বলে নিজে আমি অন্তৰাটো এনেকুৱা কৰিম অন্তৰা পাৰ্টখিনি উজ্জ্বলৰ পৰা আহিলে চ' তেনেকে এটা গোটেই বস্তুৰ এটা টিম প্ৰজেক্ট তাৰমানে সৃষ্টিৰ এটা টিম প্ৰজেক্ট হৈছে নাচটো আৰু সৃষ্টিৰ পৰা এতিয়া ক'ব পাৰো মই সৃষ্টিৰ পৰা এতিয়ালৈকে যিমানখিনি ফিমেল সংছ ওলাইছে গোটেইখিনি বিহু বা বিহু সুৰীয়া এইটো এটা ফাৰ্ষ্ট নাম্বাৰ যিটো সৃষ্টিৰ পৰা ওলাইছে যিটো মানে হিপ হপ ডান্স নাম্বাৰ যিটো ওলাইছে আৰু সেইকাৰণে আৰু খুব ধুনীয়া ৰেছপন্স পাইছো আজি ৰিলিজ হৈছে আৰু এতিয়ালৈকে বিৰাট ভাল ৰেছপন্স তো ভাল লাগিছে অডিঅ' ভিজুৱেল ট্ৰিটমেণ্টটো কেনেকুৱা পাইছে আপোনালোকে জনাব আমিতো খুবেই ভাল পাইছো আৰু আপুনি মানে যেতিয়া 6 বজা আজি সন্ধিয়া 6 বজাত আপোনাৰ গানটো ৰিলিজ ইউটিউবত আপোনাৰ চেনেলত ইউটিউবত মানে ৰিলিজ হোৱাৰ কথা আছিলে তো যথেষ্ট মানে আগ্ৰহী মানে শ্ৰোতাই মানে আপোনাৰ অপেক্ষা কৰি আছে বা ৱেটিং তো মানে ৱেটিঙত বহুতখিনি আছিলে তেতিয়া গম পোৱা গৈছে মানে কিমান এটা আগ্ৰহ আছে তাতে মানে বৰ্ণালী বাৰ গান আপোনালোকেতো জানেই আৰু এটা শিহৰণ আৰু আমি সৰুৰ পৰা ডাঙৰ হোৱালৈকে মানে এতিয়ালৈকে আমি আমাৰ প্ৰতিটো সময়তে আমি মানে এটা বৰ্ণালী বাৰ গানৰ লগত মানে আমাৰ বহুতখিনি স্মৃতি বিজড়িত হৈ আছে আৰু ভাল লাগে মানে তো আজি বাক এনেকে যে পাইছো মানে বিশ্বাস হোৱা নাই ভাল লাগিছে বহুত দিনৰ পাছত আচলতে ক'ব লাগিব ময়ো নিজেও ক'ব লাগিব যে কোভিডৰ সময়ত একো মানে মোৰ মন নগ'ল কাম কৰিবৰ কাৰণে কেতিয়াবা যে এটা ষ্টেগনেণ্ট পাৰ্ট আহি যায় ধৰা অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীখনত গান গাই থকা কণ্টিনিউৱাছলি গান গাই থকা 23 বছৰ ভৰি দিলো এতিয়া মানে 23 years ৰানিং কণ্টিনিউৱাছলি গাই আছো যেতিয়া কোভিড আহিলে এটা স্থবিৰতা এটা আহিলে স্থবিৰতাটো আহোঁতে তেতিয়া বহুতে গান কৰিছে কিন্তু মই গান নাই কৰা মোৰ কিবা মনেই যোৱা নাছিলে গান কৰিবৰ কাৰণে তাৰপিছত মই গান নকৰো বুলি ভাবিলো আৰু চবৰে গানবিলাক শুনিলো এই 2 বছৰত তো 2 বছৰৰ পাছত যোৱা বছৰ মোৰ হাসি থোৱা মৰম খুব সমাদৰ লাভ কৰিছিলে খুব ভাল পালে চবে সকলোৱে ভিডিঅ' আহিছিলে খুব সুন্দৰ সেইটো চবে ভাল পালে আৰু কিন্তু সেইটো বিহু সুৰীয়া টাইপৰে আছিলে বিহুৰ আগে আগে ৰিলিজ কৰিছিলো কিন্তু আফটাৰ হিৰাদৈ এইটো হৈছে মোৰ এটা ডান্স নাম্বাৰ গতিকে বহুত মানে দিনৰ পাছত এটা ডান্স নাম্বাৰ আহি আছে আৰু সাধাৰণতে ডান্স নাম্বাৰ ৰিলিজ নকৰে নাথাকে তো গতিকে চবে অকণমান আমাৰ অসমত মানে মেক্সিমাম আজি 2-3 বছৰ ধৰি মইতো মন কৰিছে বিহু সুৰীয়া বিহু এনেকুৱা ধৰণৰ গান চলিছে চ' এটা ডিফাৰেণ্ট কাইণ্ড অফ এ থট এটা ডিফাৰেণ্ট কাইণ্ড অফ মানে ট্ৰিটমেণ্ট ডিফাৰেণ্ট কাইণ্ড অফ এ ছং উইথ গুড লিৰিক্স অভিয়াছলি লিৰিক্সখিনি খুব ধুনীয়া আৰু মই বাৰে বাৰে কৈ আছো যে গানটো খুব সুন্দৰকৈ লিখিছে কুসুম কৈলাশ আৰু মৃন্ময় মৃত্তিকে কুসুম কৈলাশৰ এটা নিজৰ ট্ৰেণ্ড আছে তেওঁ ৰেপ গায় তেওঁৰ বেলেগ ধৰণৰ জনাৰ কিন্তু আই স্ৱেৰ তাৰমানে তেওঁ মোৰ কাৰণে ইমান ধুনীয়াকে লিখিছে ইমান ধুনীয়া লিখিছে বিশেষ মোৰ কেইটামান লাইন আছে মোৰ নিজৰ গাই ভাল লাগিছে যে মানে মন ফাগুনৰে বা বলিছে জানা অ কলিজা কৈছে বা আপুনি কলিজাটো কওক আপোনাৰ মুখত মই কলিজাটো শুনি বৰ ভাল পাওঁ অকে ঠিক আছে তেনেকে তাৰমানে কৰিছে আৰু ৰচকী পখিলা ৰঙতে উতলা জাকি মাৰি পাওঁ তোৰে কাষ কিমান ধুনীয়া লাইন এইটো মানে এইটো একদম সাহিত্যৰ লাইন জাকি মাৰি পাওঁ তোৰে কাষ এইটো খুব এটা ষ্টেণ্ডাৰ্ড লাইন তাত মানে সংযোগ কৰা হৈছে ঘূৰি ঘূৰি নাচ তাৰমানে ফূৰ্তিত তাৰমানে ছোৱালীজনী একদম প্ৰেমত আছে তাই গতিকে
তাই মনৰ পৰা তাই গৈ ল'ৰাটোৰ ওচৰত যেতিয়া পাবগে তাই কিমান ফূৰ্তি লাগিব তো সেই বস্তুটো ইমান ধুনীয়াকে বৰ্ণনা কৰিছে আৰু মই কুসুমৰ বহুত গীত গাইছো বহুত গীত দিহিং পাৰৰ পিৰিতি গীতৰ পৰা বহুত বিহু গাইছো তো গতিকে কুসুমে মোৰ কণ্ঠটো বা মোৰ পাৰ্চনেলিটিটো ভালকে জানে কেনেকুৱা গান কৰিলে ভাল লাগিব তো খুব এটা বিৰাট ধুনীয়া লিৰিক্সত মানে বৰ ধুনীয়া গান মই নিজে আচলতে কেতিয়াবা কিছুমান গান নিজৰ ভাল লাগে যেনেকে মোৰ লাহে লাহে গোপনে মই নিজে বিৰাট ভাল পাওঁ নিজৰ গানৰ ভিতৰত বৰণি উঠেৰে মই নিজে বিৰাট ভাল পাওঁ নদীত গাত হ'বলে মই খুব ভাল পাওঁ নিজৰ গান তাৰ পাছত সেই তেনেকুৱা ধৰণৰ গানৰ ভিতৰত হীৰা দৈটো মই বিৰাট ভাল পাওঁ ডান্স নাম্বাৰ কিন্তু সেইটো খুব ধুনীয়াকে লিখিছিলে জেতবন বৰুৱা ডান্স নাম্বাৰ কিন্তু গানটোৰ কথাখিনি বিৰাট ধুনীয়া চ' সেই তেনেকুৱা ধৰণৰ খুব ভাল কথাৰে আমি নাচ গীতটো প্ৰস্তুত কৰি উলিয়াইছো ত' গতিকে নাচ শুনিব নাচিব হাঁহ বনাই বনাই নাচে গাহৰি বনাই বনাই নাচে চিকেন বনাই বনাই নাচে আপোনালোকৰ কথা কিন্তু শুনিব আৰু নাচিব আৰু ফূৰ্তি কৰিব আপোনালোকে মানে নষ্টালজিক হৈও নাচিব পাৰে পুৰণা আপোনালোকৰ প্ৰেম আৰু কোভিডত আপোনালোকে আমি সকলোৱে বহুত চাফাৰ কৰিছো ইমান দুখ কৰাৰ এতিয়া টাইম নাই সকলোৱে ফূৰ্তি কৰক আৰু নাচক সেইটোৱে লাগে মই সেইটোৱে কামনা কৰি পেলাই আচলতে গানটো প্ৰস্তুত কৰি উলিয়াইছো দেখিছে আপোনালোকৰ আনন্দৰ কাৰণে বা আমাৰ আনন্দৰ কাৰণে বায়ে মানে অন্তৰ খুলি গাইছে এই গীতটোৰ মানে যিবিলাক মানে সংযোজন বা যিখিনি ধৰক শব্দৰ সংযোজন বা এই বাক্য এইখিনি কৈছে বায়ে মানে অন্তৰ খুলি গাবৰ কাৰণে আৰু এইখিনি ক্ষেত্ৰত এটা বিশেষ মানে ভূমিকা আছে আমাৰ কুসুম কৈলাশ দাৰ মৰমৰ শিল্পী কুসুম কৈলাশ দাই মানে ইমান ধুনীয়াকে মানে অলংকৃত কৰিছে গানটো আৰু সেইটোৰ কাৰণেহে আচলতে বায়েও মানে তো তাক মানে খুব ইমান ভাল সংগীত কৰিছে উজ্জ্বলা ৰঙে তাৰ মানে প্ৰতিটো শব্দ মানে ভালকে শুনিলে গম পাবা তোমাৰ মানে তো মানে ফিল হৈছে নে গানটো শুনোতে অকমান তাৰ মানে এনেকুৱা ৰিদম এটা গাত আহি থাকে এটা শিহৰণ সেইটো আহি থাকে চ' এইটো মিউজিকৰ বহুত ডাঙৰ অৰিহণা আছে আৰু গোটেই এণ্টায়াৰ বস্তুটো ইপচন লাল বৰুৱা আমি সকলোৱে জানো কিমান কাম কৰিছে বলিউডত ইপচন দাই তো ইপচন দাৰ হাতৰ পৰশ যেতিয়া পৰিছে গানটোত যেতিয়া মিক্সিঙত তাৰ যিটো কোৱালিটি ওলাই আহিছে ইটছ ডিফাৰেণ্ট লেভেল বম্বে লেভেলৰ এটা চাউণ্ড আমি শুনা পাই আছো চ' বিৰাট ভাল লাগিছে এইটো মোৰ নিজৰ ভাল লাগি আছে চ' এক্সাইটেড আৰু তাতে আৰু আজিতো বাটন আহি গৈছে আৰু ভাল লাগি গৈছে আপোনালোকক আৰু এটা কথা মাজতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে বাৰ এটা ইউটিউব চেনেল আছে আপোনালোকে সকলোৱে জানে তো বায়ে চিলভাৰ বুটম আজি আৰু উইথ চাৰ্টিফিকেট আজি এচিভ কৰিছে তো আপোনালোকক আমি ভাল তো মানে এটা খুব আমি পাৰ্টি খাম আজি বায়ে খুৱাব খালি জেলপি খোৱালে অলৰেডি আমি জেলপি খালো বায়ে স্পেচিয়েল জেলপি আনিছিলে আৰু গুৱাহাটীৰ পৰা আহি মেলি আমাক জেলপি খুৱাই এতিয়া আমাক খানা খুৱাব খাম আৰু আপোনালোকে বিশেষকৈ এই গানটোক আঁকোৱালি ল'ব আৰু নিশ্চয় আঁকোৱালি ল'ব বুলি আমাৰ বিশ্বাস আছে গতিকে বাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰিব বাৰ চেনেলটো কি বুলি আছিলে মোৰ ইউটিউব চেনেলটো বৰ্ণালী কলিতা বুলি আছে তো আপোনালোকে আৰু পায়ে যাব পাবই আৰু এইটো সাৰ্চ আপোনালোকে কৰিলে পাবই সেইটো সাৰ্চ কৰিলে পাব আৰু এটা মই তোমাৰ জৰিয়তে মই ক'ব বিচাৰো তোমাৰ চেনেলৰ জৰিয়তে আপোনালোকে ৰিলছ বনাও আৰু এইবাৰ মই ৰিলছ দিয়া নাই মই সাধাৰণতে এই গীতটো এতিয়ালৈকে ৰিল নাই দিয়া মই ৰিল নিদিয়াৰ এটাই কাৰণ মই প্ৰথমে ভাবিছিলো যে মই এটা ৰিল দি দিওঁ নেকি তেনেকে বুলি ভাবিছিলো কিন্তু মই ভাবিলো যে কি why not we should take a চেলেঞ্জটো এনেকুৱা ধৰণৰ যে অসমত ইমান ভাল ভাল ল'ৰা ছোৱালী আছে যাৰ এক্সপ্ৰেছন বিৰাট ধুনীয়া যোনে খুব ভাল এক্টিং কৰে খুব ভাল ডান্স কৰে আৰু যেতিয়া মই যেতিয়া কাৰোবাক নাচক বুলি ক'ম তেওঁতো এটা টাইপতটো নানাচে বেলেগ বেলেগ টাইপত নাচিব চ' মই চবৰে ডান্সৰ টাইপ বিলাক চাব বিচাৰো যে কোনে কেনেকে নাচে সলমান খানৰ নিচিনাকে নাচে আৰু কোনোবাই বহুত ভাল ঋতিক ৰোশনৰ নিচিনাকেও নাচিব পাৰে টাইগাৰ শ্ৰফৰ নিচিনাকেও নাচিব পাৰে মাধুৰী দীক্ষিতৰ নিচিনাকেও কোনোবাই নাচিব পাৰে আৰু কোনোবাই মোৰ নিচিনাকেও নাচিব পাৰে মুঠতে নাচ আৰু মোক কলাবৰেট কৰক মই প্ৰতিটো ৰিল মোৰ ইনষ্টাগ্ৰাম পেজত মই কলাবৰেশ্যন একচেপ্ট কৰিম আৰু যাৰ আটাইতকৈ ভাল হ'ব তেওঁৰ কাৰণে ছাৰপ্ৰাইজো থাকিব দেই যাৰ আটাইতকৈ ভাল এক্সপ্ৰেছন বা ভাল ষ্টেপ মোৰ লাগিব তাৰ কাৰণে এটা ছাৰপ্ৰাইজো থাকিব আৰু সেই ষ্টেপটো আমি হুক ষ্টেপ বনাম আৰু তাৰপিছত মই
কিবা এটা কৰিম আৰু ঠিক আছে আমাৰ শুভেচ্ছা আছে আৰু যিটো আজিৰ গীত ৰিলিজ হৈছে এই ৰিলিজ হোৱাৰ শুভ মুক্তি পোৱা গীতটোৰ মই ডেছক্ৰিপশ্যনত মোৰ চেনেলত আৰু মোৰ স্ক্ৰীণতো মই আপোনালোকক লিংকটো দি দিম বিশেষকৈ ডেছক্ৰিপশ্যনত দিম আপোনালোকে গীতটি ডাইৰেক্ট আপোনালোকে ডাউনলোডো কৰিব পাৰিব নহয় জানো তো চাব আৰু অনাগত ভৱিষ্যতত বা এই গীতটো লৈ মানে আপোনালোকে ভিডিঅ'ৰ কিবা পৰিকল্পনা আছে নিশ্চয় আপোনাৰতো প্ৰায়খিনি গীতত সেইখিনি থাকেই আৰু এইটোত যিহেতুকে নাচটো নাচিবই লাগিব আৰু চাওচোন চেষ্টা কৰো লকডাউন হওঁতে বহুত ৱেইট কমাইছিলো তাৰ পাছত অকমান বাঢ়িল আপোনালোকেতো আপডেট বিলাক পাই থাকে কিয় বাঢ়িল এইটো আপোনালোকে জানে চ' গতিকে আকৌ এতিয়া নৰ্মেল কণ্ডিশ্যনলৈ আহিছো তাৰপিছত চাওঁ চেষ্টা কৰো যদি চেষ্টাত সফল হওঁ তেতিয়াহ'লে নাচত মানে যিটো বেষ্ট ষ্টেপ হ'ব সেই বেষ্ট ষ্টেপ যাৰ হ'ব তেওঁৰ লগত কিবা এটা ছাৰপ্ৰাইজ হৈ যাব পাৰে ভিডিঅ'টো গতিকে এতিয়া ৰিভিল নকৰো সেইকাৰণে বাৰে বাৰে কৈ আছো আপোনালোকে আপোনালোকৰ ষ্টেপ বিলাক মোক কলাবৰেট কৰিব আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আছে আৰু ভৱিষ্যত বৰ্তমান এই গীতটিৰ লগতে আৰু কিবা আপোনাৰ কাম চলি থকা গীতৰ ইয়াৰ পাছত মই চেৰেককৈ বিজুলী সেইটো খুব ধুনীয়া গীত আহি আছে মই পগলাটো যোনে লিখিছিলে ৰাজেশ ধেমাজি তেওঁ লিখা এটি খুব ধুনীয়া গীত চেৰেককৈ বিজুলী ইয়াৰ পাছত সেইটো আহি যাব সেইটো মানে ডান্স টাইপে হ'ব সেইটো এতিয়া নকওঁ এতিয়া নকওঁ অফক'ৰ্চ মোৰ দুখ কৰিব মন নাই অহা বছৰ 23 টো নকৰো 24 দুখ কৰিম মানে দুবছৰ বহুতখিনি দুখ কৰিলে অলৰেডি বায়ে গতিকে এতিয়া নিজেও দুখ নকৰে আৰু আপোনালোককো দুখ কৰাবলৈ নিবিচাৰে দুখ দিব নিবিচাৰে গতিকে এইখিনি আপোনালোকে শুনিলে আজি গীতটিৰ বিষয়ে শুনিলে আপোনালোকে হৃদয়েৰে আঁকোৱালি ল'ব বুলি আমি কামনা কৰিলোঁ আৰু নিশ্চয়কৈ মানে আপোনালোকেতো আঁকোৱালি ল'বই যিহেতু বৰ্ণালী বাৰ গীত তো শেষত আৰু কিবা ক'বলগীয়া আমাৰ দৰ্শকসকলৰ কাৰণে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব মৰম দিব আৰু বহুত ভাল ভাল কণ্টেণ্টছ আছে কণ্টেণ্টছবিলাক আপোনালোকে চাব আৰু লগতে মোৰটো ছাবস্ক্ৰাইব কৰিব আৰু তলত ডেছক্ৰিপশ্যনত দিবা নেকি লিংকটো দি দিম মই দিম আপোনালোকে যদি মোক বিচাৰি নাপায় কিবা কাৰণত তাতে গৈ পেলাই চাব আৰু এইখিনি তো ভৱিষ্যতেও মই বাৰ যিখিনি কৰি থাকিব আৰু মুঠতে আৰু এই গীতটিও শ্বেয়াৰ কৰিব পুৰা যিমান পাৰে আৰু ভৱিষ্যতেও বাৰ যিবিলাক গীত ৰিলিজ হ'ব সেই গীতবিলাকো মই মোৰ চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ সম্প্ৰচাৰ কৰিবৰ বাবে চেষ্টা কৰি যাম যিমানখিনি পাৰোঁ আৰু গতিকে আপোনালোকক আশীৰ্বাদ কৰিব চেনেলটি আঁকোৱালি ল'ব বাৰ চেনেলটিও আঁকোৱালি ল'ব লিংক যিহেতু দিমেই আৰু শেষত ভিডিঅ'টি সামৰণি মাৰিব লৈছোঁ অনাগত দিনত এনেদৰেই মানে আপোনালোকৰ সংগীতৰ সোণহেৰীয়া বাটত আপুনি আগুৱাই গৈ থাকক বুলি মনৰ নিভৃততম কোণৰ পৰা আপোনাক হিয়া উজাৰি শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বন্ধুসকল আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিলোঁ সকলো ভালে থাকক কুশলে থাকক সুস্থ থাকক ইয়াকে কৈ আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ জয়